Hey दोस्तों, वेलकम टू बैक टू माय सेकंड चैनल आरमान ब्लॉग। सब बहुत जाने किंतु बहुत नाजाने जी कय नाजाने तेलक जनाब বাবে ब्लॉग आमी ভিডিওটো आरम्भ करू। रब মানে কথাটো হল যে আমি হোৱাটছএপত যে ষ্টিকাৰ পঠাব পাৰো। ষ্টিকাৰ পঠাবৰ কাৰণে ফাৰ্ষ্ট প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰ যাই কেনে এটা বেকগ্ৰাউণ্ড ইৰেজাৰটো ডাউনলোড কৰিব লাগিব। মই দেখাই দিছোঁ বেকগ্ৰাউণ্ড ইৰেজাৰ এইটো ডাউনলোড কৰিব লাগিব। এইটো ফাৰ্ষ্টত মই চাওক মই আপডেট দেৱাই আছে পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছএপ। এইটো ডাউনলোড কৰিব লাগিব। এইটো ডাউনলোড কৰিব লাগিব। এইটো মোৰ ওপৰত লেখা আছে। মই ফাৰ্ষ্ট আপডেট দিছোঁ। আপোনালোকে আপডেট দিয়ক আৰু চাওক বেকগ্ৰাউণ্ড ইৰেজাৰটো ওপেন কৰক। ওপেন কৰাৰ পিছত লোড এই ফটো ক্লিক কৰক। ক্লিক কৰাৰ পিছত মোৰ দৰে এনেকুৱা গ্যালাৰী খোলা খাব। গ্যালাৰী ক্লিক কৰাৰ পিছত এটা যিকোনো এটা ফটো লওক। ফটো কোনটো লওঁ ৰ'ব মই এইটো ল'লোঁ। এইটো লোৱাৰ পিছত অতি সোনকালে কৰিবৰ কাৰণে অলপ ফটোটো অলপ সৰুকৈ লওঁ। সৰুকৈ লোৱাৰ পিছত এনেকুৱা ডণ্ট মাৰিলোঁ। ওপৰত ক্লিক আছে ওপেন লেখা আছে ডণ্টৰ পিছত চাওক এনেকুৱা মিছাব পাৰোঁ। বেকগ্ৰাউণ্ড মিছাব লাগিব বা নাইকিয়া বনাব লাগিব। তাৰপিছত এই মিউজিক বুলি এটা অপশ্যন আছে তাতে ক্লিক কৰি চাওক। তাতে কাষলৈ নিলে হ'ল অট'মেটিকেলি তাৰে হেৰি হৈ যায়। বেকগ্ৰাউণ্ডবিলাক হেৰি হৈ যায় নোহোৱাকৈ কৰি দিব পাৰে। আৰু চাওক এনেকুৱা কৰাৰ পিছত আৰু এইপানে কৰিব লাগিব। এইপানে চাওঁ ৰ'ব অলপ বাকী আছে আৰু এইপানে ওপৰখিনি কৰি দিলোঁ। কৰাৰ পিছত এইখিনি কৰি দিলোঁ। এইখিনি কৰাৰ পিছত ৰ'ব কমচে কম 3 টেপ বনাব লাগিব। ফটো কমচে কম 3 টেপ বনাৰ পিছতহে হেৰি কৰিব লাগিব। মোৰ হৈ গ'ল। চ' ছেভ মাৰিলোঁ। ছেভৰ পিছত আৰু এটা ছেভ মাৰিলোঁ। ছেভৰ পিছত তাৰপিছত বেক কৰিলোঁ। বেকৰ পিছত পাৰ্চনেল ষ্টিকাৰ ফৰ হোৱাটছএপত ক্লিক কৰিলোঁ। চাওক মই ওপেন কৰাৰ লগতে মোৰ দৰে এনেকৈ খোলা খাব। খোলা খোৱাৰ পিছত চাওক প্লাছ আইকনৰ নিচিনা আছে। এতিয়া ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত চাওক এইপিনে এটা হৈ গ'ল। মই এইপিনে গ্লাৰৰ নিচিনা এটা আছে। ভিডিঅ'ৰ নিচিনা আছে। এইটো হৈ গ'ল। তাৰপিছত মোৰ দৰে খোলা খাব। তাৰপিছত বেক কৰিলোঁ। বেক কৰাৰ পিছত হোৱাটছএপত যাওঁ। হোৱাটছএপত যাই কেনে চাওক হোৱাটছএপ ওপেন কৰিলোঁ। ওপেন কৰাৰ পিছত মই মানে লক কৰা আছিল দিয়ক আৰু লকখন খুলিলোঁ। খোলাৰ পিছত মই এনেকৈ ওপেন খোলাৰ পিছত এইপিনে চাওক মই কোনটো দিওঁ চব ফাৰ্ষ্টতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক মেছেজ ওপেন কৰাৰ পিছত চাওক এই কোনাত ক্লিক কৰিলোঁ। কোনাত ক্লিক কৰি চাওক মোৰ দৰে চাওক এনেকুৱা ফটো আহি যাব মোৰ দৰে। তাৰপিছত এনেকুৱা দি থাকক। এনেকুৱা দি আৰু চব মোৰ ফটো অলপ গোটেইকেইটি আছে আৰু এনেকুৱা দি থাকক আৰু হেৰি কৰক আৰু মোৰ দৰে আহি যাব। তাৰপিছত এনজয় কৰক। চাওক বহুতো অলৰেডি জানেও কিন্তু বহুতো নজনাও আছে। সেইবিলাকক ক'লোঁ আৰু যদি আপোনালোকৰ সৰু ভাইটি আছে ভণ্টি আছে তেওঁলোকক ফটো মাৰক। ধুনীয়াকৈ ষ্টিকাৰ বনাওক বা আপোনাৰ ফটোটো ধুনীয়াকৈ ষ্টিকাৰ বনাওক। আজিলৈকে এইখিনিয়ে। বহুত গৰম দিছে। যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।